বিশাল জোৰ সমদলেৰে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীৰে প্ৰতিবাদ ধেমাজিত বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে ৰাজপথ বন্ধ কৰে সদৌ অসম ধেমাজি জিলা ছাত্ৰ সন্থাই যিকোনো মূল্যৰ বিনিময়তে এই বিধেয়ক গৃহীত হ'বলৈ দিয়া নহ'ব বুলি চৰকাৰক সকীয়াই দিয়ে প্ৰতিবাদী সমদলেৰে বিজেপি গৌবেগ অসম চৰকাৰ হাই হাই কেন্দ্ৰীয় চৰকাৰ হাই হাই আদি বিভিন্ন শ্লোগানেৰে ধেমাজি চহৰখন আকাশ বতা কঁপাই তোলে প্ৰতিবাদকাৰীসকলে ইপিনে এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰি অসম আৰু অসমীয়াৰ প্ৰতি ভাবুকিস্বৰূপ এই বিধেয়কখন বাতিল কৰিবলৈ ৰাজ্যক সজাগ কৰাৰ লগতে প্ৰতিবাদী গণ আন্দোলন গঢ়ি তোলাৰ বাবেও সংকল্পবদ্ধ হয় প্ৰতিবাদকাৰীসকল উক্ত সভাখনত অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে ধেমাজিৰ পৰা প্ৰণৱ কুমাৰ গগৈ ৰিপৰ্ট নিউজ 13 নৰ্থ ইষ্ট অসম।